ৰাজ্যত শীঘ্ৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ অনুমতি। বিবাদমান 9খন পঞ্চায়তক বাদ দি অনুষ্ঠিত হ'ব নিৰ্বাচন। ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ অনুমতি। পঞ্চায়ত নিৰ্বাচনৰ বাবে অনুমতি পোৱাৰ পাছতেই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে স্পষ্ট ঘোষণা কৰে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছতহে হ'ব পঞ্চায়ত নিৰ্বাচন। ন্যায়ালয়ৰ অনুমতিৰ পিছত মুখ্যমন্ত্ৰীৰ ঘোষণা। পঞ্চায়ত নিৰ্বাচন পাতিবলৈ ৰাজ্য চৰকাৰক অনুমতি দিছিল ন্যায়ালয়ে। আমাৰ হাতৰ পৰা ইতিমধ্যে নিৰ্বাচনৰ সময় পাৰ হৈ গ'ল। পৰীক্ষা থকাৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব অসুবিধা। পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীয়ে নিৰ্বাচন হৈ থাকিলে দিব নোৱাৰিব পৰীক্ষা। তদুপৰি বিদ্যালয়ৰ গৃহসমূহো পোৱাত অসুবিধা হ'ব চৰকাৰৰ। বহাগ বিহুৰ আগে আগে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আজি পৃথিৱীৰ নিচেই কাষলৈ নামি আহিব মংগল গ্ৰহ। খালী চকুৰে মংগল গ্ৰহ চাবলৈ সাজু হওক। বিৰতিৰ অন্তত এই বিৰল মহাজাগতিক পৰিঘটনা। সূৰ্যৰ সৈতে একে সৰলৰেখাত অৱস্থান কৰিব মংগল গ্ৰহে। মহানগৰীৰ তাৰকাগৃহত নিৰীক্ষণৰ বাবে কৰা হৈছে ব্যৱস্থা। খালী চকুৰেও মনিব পাৰিব দৃশ্যমান হোৱা মংগল গ্ৰহ। তামোল পাণ বেপাৰী শাক-পাচলি ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ। তামোল পাণ বেপাৰী শাক-পাচলি ব্যৱসায়ীৰ পৰা এতিয়াৰ পৰা ল'ব নোৱাৰিব কোনো মাচুল। বেলতলা বজাৰতো এতিয়া কোনো ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব মাচুল। ৰাজ্যৰ কোনো বজাৰতে এতিয়াৰে পৰা পাণ তামোল ব্যৱসায়ী পাচলি ব্যৱসায়ীৰ পৰা এটকাও মাচুল ল'ব নোৱাৰিব। ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৃহৎ ঘোষণা। কোনো মহলদাৰে আজিৰে পৰা শাক-পাচলিৰ পৰা ল'ব নোৱাৰিব টকা।